বৰ ভাগৰ লাগিছে ভাতগাল বনোৱাৰ আগত অকণমান শুয়ে ল'ব পায় কিনো বনাম ভাবি ভাবি অন্ত পোৱা নাই বজাৰত জুই চাই দাম বাঢ়িছে পটেশ্বৰী তই দেখোন সোৱাদ লাগিলি ভাত কোনে বনাব পেটডাল লোৱাব পাৰিলেহে আৰু নুশুবি হয় নহয় ভাল বৰ পেটডাল হ'ল আৰু ভাল বৰ পেট মুঠতে আৰু এডাল অৰি অদৰকাৰী কথা গাই নাথাকিব বজাৰৰ পৰা আলু পিঁয়াজ কেইটামান আনি দিয়ক কৃষক বজাৰ জুই চাই পাচলি দাম বাজি গম পাওঁ নহয় আলু কেজি 35 টকা পিঁয়াজ কেজি 80 টকা বস্তু খাবই নাই ক'পা নিম বাৰু মই দালি সোপা বাহিৰে অইন একোৱেই নাই আৰু কি বনাম বাৰু দালি সোপা বাহিৰে অইন নাই অকল দালি মোৰ আমনি লাগি গৈছেগে খাই আলবাল বকি নাহিবি যি আছে তাকে বনা অদৰকাৰী কথা কৈ মোৰ মাথাটো গৰম নকৰিবি বজাৰলৈ যোৱা মানুহে গম পায় পটেশ্বৰী বৰ সুবিধা বিচাৰ তই এই বাৰীতে ঢেকীয়া কেইডালমান আছে তাকে বুটলি আনগে যা তাকে ভাজ তাকে পানী ঢালি নিমখ এতেলে খাব লাগে এইবোৰ পাচলি আলু চালু দৰকাৰ নাই কোনে খাব ইমান দাম দি পেলাই দৰকাৰ নাই সেইবোৰ মই হ'লে ঢেকীয়া ভাজিয়ে ভাত নাখাওঁ দেই মোক ডিম এটা আমলেট কৰি দিব লাগিব আলু অকণ তেল অকণ সৰহকৈ দি ফ্ৰাই কৰি দিব লাগিব হয়নে মোৰ শুনা মোৱাটো আই সিহে টকা গটি গটি আমাক খুৱাই আছে তাৰ ফেচিলিটি চোৱা বাপেৰ মাৰ মূৰটো খাওঁ ঢেকীয়া ভাজি বনোৱা একদম ঢেকীয়া ভাজি ভাত দিয়া তোক পঢ়া শুনা নাই তাৰ একেবাৰে কাঁহী ভৰাই ভৰাই ভাত লাগে একেবাৰে কি লাগে তাৰ একেবাৰে ডিম আমলেট বাপেৰ মাৰ মূৰটোকে খাচোন হেৰি কেলেনো তাক তেনেকৈ কয়নো বাৰু সি আৰু সৰু ল'ৰা ছোৱালী নহয় জানো সৰু ল'ৰা ছোৱালীয়ে বিচাৰিবই আৰু হ'ব নেখাওঁ মই ভাত পানী একো নেখাওঁ মই একো নেখাওঁ মই নেলাগে মই আলু ভাজি দিম নহ'লে মই ভাত নেখাওঁ মই আজি ৰ চকু পানী উলিয়াব নালাগে মই ভদ্ৰেশ্বৰী ঘৰৰ পৰা আহোঁগৈ ভদ্ৰেশ্বৰীখন হাঁহৰ কণী আছে নেকি খবৰ এটা লৈ আহোঁগৈ বাপেৰক তই কানি নেদেখুৱালে একোৱেই নানে ঘৰলৈ বুজিছ তই ভাল বুদ্ধি লগালি নহ'লে আজি ঢেকীয়া ভাজিয়ে পানী ঢালি খাব লাগিলেহেঁতেন মোৰ নাম কি ফৰিং ভদ্ৰেশ্বৰী ভদ্ৰেশ্বৰী ঘৰত আছানে অকণমান ওলাই আহাচোন ককাইদেউ আহক বহগিচোন এইখনতে বহগি এইজন নাই নহয় এইজন কামলৈ ওলাই গৈছে আপুনি কিবা দৰকাৰ আছিলে নেকি নহয় ভদ্ৰেশ্বৰী তহঁতৰ হাঁহৰ কণী আছে নেকি খবৰ এটা ল'বলৈ আহিছিলোঁ আমাৰ এই ল'ৰাই কণী নহ'লে ভাত নাখায় বুজিছ কণীখন থাকিব ব্ৰইলাৰ কণীকে হাঁহৰ কণী বুলি বেচি আছোঁ এক কাৰ্টন আনিছিলোঁ এদাই হ'ল হাঁহৰ কণী বুলি বেচোঁতে বাৰুকে ধৰা নপৰিলোঁ এই কুবেৰটোক দিলে ধৰা পৰিব লাগিব সেইকাৰণে নাই বুলি কওঁ ৰ বাপেকে কি হ'ল ভদ্ৰেশ্বৰী কি চিন্তা কৰি আছানো আছেনে নাই কণী ককাইদেউ কণী নাই নহয় এদাই হ'ল তেতিয়াহ'লে মই যাওঁগৈ আৰু পাই ৰমেনৰ দোকানৰ পৰাই লৈ যাওঁগৈ আৰু পটেশ্বৰী ডিম নেপালোঁ নহয় আলুকে ভাজ আৰু তাকে খাওঁ হ'ব দিয়ক মই বনাই থৈছোঁ আহক বহকচোন বাঢ়ি দিওঁ ভাত ইমান দূৰ বনাব লাগেনে বজাৰত ইমান জুই চাই দাম বাঢ়িছে এবিধ বনালেও হয় ফৰিঙৰ কাহিনীত চোৱা কেলেনো কৈছে বাৰু ল'ৰা পোৱালি এটাই তাক যদি নিদিওঁ কেনেকৈ হ'ব বাৰু কোৱা ফৰিঙ কোৱা ভালকৈ কোৱা কা পেট ভৰাই খাই মাৰৰ নিচিনা পেট বহাই দে কা বাপেৰ আছে আৰু বজাৰ কৰিবলৈ কিহৰ চিন্তা বিধে বনাই খুৱাইছে একেবাৰে কা ধনী আৰু দুখীয়া মানুহে সকলোৱে ভাত খায় ভাতৰ লগত সাৰৰ সৰঞ্জামটো থাকিবই লাগিব সুদা চাউলকেইটা সিজালেইতো ভাতগাল খাব নোৱাৰে সেইকাৰণে সাৰৰ সৰঞ্জামটো কেনেকৈ খাব ইমানেই দাম বাঢ়িছে বজাৰতলৈ যাবই নোৱাৰি যি আলু 2 টকা 3 টকা আছিলে সেই আলু এতিয়া কিমান দাম হ'ল 35 টকা যি পিঁয়াজৰ দাম আছিলে 20 টকা 25 টকা সেই পিঁয়াজৰ দাম হ'ল 80 টকা ভৈয়া হিমন্ত মামা দাম বঢ়াই দিওঁ বুলি লাগিছে আৰু ধনী মানুহবোৰৰ একো নাই কাম কৰি খোৱা মানুহবিলাকৰ দুখীয়া নিচল আৰু মধ্যবিত্ত মানুহবোৰে কেনেকৈ ভাতকেইটা খাব বাৰু বাকী কথাটো চিন্তা কৰাই নাই ভাতকেইটা খোৱাও মানে মুধাকলি মাৰিব যেন পাইছোঁ আৰু হিমন্ত মামা কিবা এটা চিন্তা কৰক বস্তুৰ দাম কমাই দিয়ক নহ'লে মানুহৰ পেটত গামোচা মাৰি থাকিব লাগিব আৰু চাউলকেইটা দিছে সঁচা কিন্তু সিফালে আকৌ বস্তুৰ যে দাম বঢ়াই দিছে